হেল্ল' গাইজ, কি খবৰ? আমাৰ ভেলেঙী আজি 4 দিনীয়া গা ধোৱা। আমি যে সদায় ভিডিঅ' বনাই থাকোঁ ভেলেঙীক দেখিছাকে, সেই ভেলেঙী আজি 4 দিনীয়া গা ধোৱা। আপোনালোকে যেনেকৈ ভিডিঅ'বোৰত আমাক মৰম দিয়ে, এই ভিডিঅ'টো তেনেদৰে মৰম দিব। মই ভেলেঙীৰ দলনীয়া হৈছোঁ। মোক চাগে দেখিছেই, মই পানী ছিটিয়া হৈছিলোঁ। সকলো ঠাইতে পৰম্পৰা বেলেগ হয়। আমাৰ ইয়াত কেনেদৰে হয়, ভিডিঅ'টো শেষলৈকে চাই থাকক। মাকে মাহ হালধি ধৰিলে ভিডিঅ' কৰা নহ'ল। ময়ো এতিয়া ভেলেঙী মাহ হালধিখিনি ডকচি ঘঁহি দিছোঁ, যাতে ভেলেঙী চুকতে বগা হওক। আপোনালোকে বাৰু আমাৰ ভেলেঙী ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। তোৰ লগত যিমানে দম নালাগক কিয়, কিন্তু বাই ভনী হয় বাই ভনীয়ে থাকিম। ভেলেঙী বাইদেউ বগা হওক। এই হৈছে আমাৰ পানী ছিটোৱা। এইও অলপ ঘঁহি দিলে, এইকো অলপ ভিডিঅ' কৰি থৈ দিলে চিন থাকিব। এই হৈছে আমাৰ সজুতি বাই, নামটো ৰাচিপ্ৰিয়া গগৈ। গুডি বাই ভালকে নিয়া নহ'লে পৰিবা। এই বাজনীক আমি মৰমতে গুডি বাই বুলি মাতোঁ। আমাৰ বাৰু সজুতি বাইদেউক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব। ইনষ্টাগ্ৰামত ৰাচি আছে, আপোনালোকে কিন্তু চুম বুলিও পাব। গুডি বাই পাৰিছা আৰু আমাৰ মতিক দাঙিবলৈ। এয়া সজুতি বাই কইনাক ষ্টাইল কৰিবলৈ আয়োজন কৰি আছে। এয়াই আমাৰ নিয়ম। এয়া আমাৰ কইনাই পিঠা খাই আছে। আপোনালোকৰ ফালে এনেকৈ খুৱাইনে বাৰু? কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।